পয়ার হাগর প্রভু ওরা দয়া হে নিজ জ্ঞানে তুষ্ট তুমি যদুপতি দয়ার সাগর প্রভু ও রাম হরিয়ে ওয়ে হে ওয়ে হে ওয়ে হে ওহ রাম হরি কৃষ্ণ নিরন যা না
সভাসদৰ পদধূলি ঐ আমি সবে শিৰে তুলি ও ভক্তি ৰসে পদামি ও দুআষাৰ মানে এ বৈখন পায়নে বোলে ও ৰজা জন্মে জয় অশ্বমেধ পৰ্বৰ কথা ঐ অতি আছো যুধিষ্ঠিৰে ও যজ্ঞ পাতে ও হস্তিনা নগৰে ঋষি মুনি গণক মাতে ও মহা আৰু দুখীয়া ভিক্ষাৰী ব্ৰাহ্মণ ও কাকো এৰা নাই নিমন্ত্ৰণ পাই সকলোৱে হৈ যায় ৰংগ আৰু শুভক্ষণে ও যজ্ঞৰ কাৰ্য ঐ আৰম্ভ কৰিলা মধু পূৰ্ণিমা তিথিত ঐ আহুতি ধা আৰু যজ্ঞৰ ঘোঁৰা ঐ এৰি দিলা ও পত্ৰ এক লিখি
কৃষ্ণ অৰ্জুন চলি যায় ও হৈ আহা কৃষ্ণ অৰ্জুন চলি যায় ও হৈ আহা যজ্ঞৰ ঘোঁৰা দৌৰি যায় ধূলি উৰুৱাই কৃষ্ণ অৰ্জুন চলি যায় ও হৈ আহা ৰথী হৈ আহা ৰথী জয় গার ঘোরা দৌড়ে যায় ভুলে ওলো আয়ে ও কৃষ্ণ অর্জুন চলে যায় আয়ে আকার রথী ৰত্নাৱতী পুৰে ঘোঁৰা প্ৰৱেশ কৰিলা ও তুতে যাই ৰজাৰ আগত কহিবেলা গিলা কহিবে লাগিলা কথা শুনি ৰজাই দুতক আদেশ কৰিলা ও তেতিখনে ঘোঁৰা গোট বন্ধন কৰিলা বন্ধনা কৰিলা পাণ্ডৱৰ যজ্ঞৰ ঘোঁৰা সেই ৰাজ্যৰ ৰজাই বন্ধন কৰিলা বন্ধন কৰিলা আৰু এই কথা দুতে যায় অৰ্জুনক কৰিবে লাগিলা দুতে যায় অৰ্জুনক কৰিবে লাগিলা এই কথা শুনি ধনঞ্জয় ক্ৰোধ জ্বলিলা কথাগুনি ৰণজয় ক্ৰোধ জ্বলিলা কথাগুনি ৰণজয় ক্ৰোধ জ্বলিলা শ্ৰীকৃষ্ণক চাই পাছে কৰিবে লাগিলা ও শ্ৰীকৃষ্ণক চাই পাছে কৰিবে লাগিলা সখী সখী এই ৰথত উঠি যাত্ৰা মোৰ বধ কৰো কত মহামহাবীৰ ক'ত আছে পাছে সামান্য বীৰ বলা সখা শীঘ্ৰ কৰি এই ৰথত উঠি যাত্ৰা মোৰ বধ কৰো কত মহামহাবীৰ ক'ত আছে পাছে সামান্য বীৰ বলা সখা শীঘ্ৰ কৰি ও কথা শুনি শ্ৰীকৃষ্ণই
মিচিকি হাঁহিলা কথাগুলি শ্ৰীকৃষ্ণই মিচিকি হাঁহিলা মৌন অৱলম্বন কৰি গমন কৰিলা মৌন অৱলম্বন কৰি গমন কৰিলা ও তেতিক্ষণে ৰত্নাৱতী পুৰে প্ৰৱেশিলা তেতিক্ষণে ৰত্নাৱতী পুৰে প্ৰৱেশিলা তেতিক্ষণে ৰত্নাৱতী পুৰে প্ৰৱেশিলা কিন্তু যুদ্ধ কৰি আছে ভীমে দেখিবা পালা যুদ্ধ কৰি আছে ভীমে দেখিবা পালা কৃষ্ণ আৰু অৰ্জুনে দেখা পালে অভীমে আগবাঢ়ি গ'লা তাম্ৰধ্বজৰ সংগে মহা যুদ্ধ আৰম্ভিলা অভীমে আগবাঢ়ি গ'লা অভীমে আগবাঢ়ি গ'লা ও তাম্ৰধ্বজৰ সংগে মহাযুদ্ধ আৰম্ভিলা অভীমে আগবাঢ়ি গ'লা সুযোগ বুজি ভীমসেনে গদা প্ৰহাৰিলা অভীমে আগবাঢ়ি গ'লা তাম্ৰধ্বজৰ সৰে গদাক দুখণ্ড কৰিলা অভীমে আগবাঢ়ি গ'লা অভীমে আগবাঢ়ি গ'লা ও তাম্ৰধ্বজৰ সংগে মহাযুদ্ধ আৰম্ভিলা অভীমে আগবাঢ়ি গ'লা সখী তুমি দেখিছা নহয় সখী সৌ যে ভীমৰ লগতে চোৱাচোন চোৱা সখী যুদ্ধ কৰি আছে মহাবলৱান দেখি কিয় বাৰু ভীমসেনৰ পৰাজয় হয় কিয় বাৰু ভীমসেনৰ পৰাজয় হয় হৌলে বিমাৰ লগত চোৱা হোগে যুদ্ধ কৰি আছে মহাবলৱান দেখি কিয় বাৰু ভীমসেনৰ পৰাজয় হয় কিয় বাৰু ভীমসেনৰ পৰাজয় হয় ভীমসেনৰ পৰাজয় সহ্য নহয় অৰ্জুনৰ মনৰ জুয়ে পুৰি মাৰে পাৰ্থবীৰৰ শৰীৰক ক্ৰোধান্বিত হৈ পাৰ্থই বুলিলা বচন ক্ৰোধান্বিত হৈ পাৰ্থই বুলিলা বচন হৌলে বিমাৰ লগত চোৱা হোগে যুদ্ধ কৰি আছে মহাবলৱান দেখি কিয় বাৰু ভীমসেনৰ পৰাজয় হয় কিয় বাৰু ভীমসেনৰ পৰাজয় হয় সেই তাম্ৰধ্বজৰ হাতত ভীমৰ পৰাজয় হৈলা এই কথা অৰ্জুনৰ ও এই কথা অৰ্জুনৰ সাৱধান তাম্ৰধ্বজ যুদ্ধ কৰে ঘোৰ অৰ্জুন তাম্ৰধ্বজ দুয়োজনে কৰে ৰণ অতি ভয়ংকৰ
শ্ৰীকৃষ্ণৰে ভক্ত তাম্ৰ ধনঞ্জয় তথাপিতো কৰে ঘোৰ যুদ্ধ ভয়ংকৰ পিঠিৰ লিখন চোৱা নাযায় খণ্ডন তাৰ পিছত শুনক ৰাইজেন কথা যত তীক্ষ্ণ বাণ পাঠায় প্ৰহাৰ কৰিলা সেই বাণ তাম্ৰ ধ্বজে আৰু পৰাজয়ৰ দিশে পাৰ্থ আগবাঢ়ি শ্ৰীকৃষ্ণক চাই পাছে শ্ৰীকৃষ্ণক চাই পাছে দুখ হৈ পাৰ্থই কৃষ্ণ বুলিলা বচন আজি কি কৃষ্ণই বোলে শুনা অৰ্জুন মোহৰ বচন ভক্তৰ অধীন ভগৱান জানে সৰ্বজন ভক্তৰ অধীন ভগৱান জানে সৰ্বজন মহাভক্ত তাম্ৰ ধ্বজ পিতৃ ময়ূৰ ধ্বজ প্ৰমাণ চাব যাব আমি নকৰা পলম প্ৰমাণ চাব যাব আমি নকৰা পলম কৃষ্ণই বোলে শুনা অৰ্জুন মোহৰ ব্ৰাহ্মণ ৰূপ ধৰি আমি ৰজাৰ গৃহে যাওঁ ময়ূৰ ধ্বজ কেনে ভক্ত প্ৰমাণ কৰি চাওঁ ময়ূৰ ধ্বজ কেনে ভক্ত প্ৰমাণ কৰি চাওঁ কৃষ্ণই বোলে শুনা অৰ্জুন মোহৰ বচন ভক্তৰ অধীন ভগৱান জানে সৰ্বজন ভক্তৰ অধীন ভগৱান জানে সৰ্বজন এই মায়াৰ বলে দুয়োজন ব্ৰাহ্মণ ৰূপ লৈলা ঠুকুৰ বুকুৰ কৰি পাছে কামনা কৰিলা
ব্রাহ্মণ রূপ হরি কৃষ্ণ রজার গৃহে যাই রজার গৃহে যাই ব্রাহ্মণ পুত্র রূপে গইলা অর্জুন গান্ধী ধারি ব্রাহ্মণ রূপ ধরে কৃষ্ণ রাজার গৃহে যায় রাজার গৃহে যায় আগে আগে কইলা কৃষ্ণ লাখু কি ডাল ধরি লাখোতে ডাল ধরে পিছে পিছে কইলা অর্জুন হাজন আসন করি আজন কাসন করে আছে বেছে রজাই বিপ্রক বহি মা কদিলা বহেবা কলিলা দুখ মনে আছে বিপ্র রজাই দেখা পাইলা রাজাই দেখা পাইলা দুখৰ ৰণ ৰজাই গলে বেলা গেলা ব্রাহ্মণ রূপ ধরে কৃষ্ণ রাজার গৃহে যায় রাজার গৃহে যায় আৰু তেতিয়া কান্দি কান্দি সেই বিপ্ৰয়ে ৰজাৰ আগেই কৈছিল অ মই কিনো অভাগিয়া তোমাৰ দেশক আহিছিলো বিবাহক লাগিয়া মাছ ভাততে সিংহই দিলে আমাক এটা মই কেনো অভাগিয়া তোমার দেশক আহিছিল বিবাহ লাগিয়া এটি মাত্ৰ পুত্ৰ মোৰ আগে পিছে নাই আগে পিছে নাই পুত্ৰৰ মাংস খাব খুজি ধৰে হেঁচা মাৰি মই কেনো অভাগিয়া তোমার দেশক আহিছিল বিবাহ লাগিয়া আৰু তেতিয়া মই কৈছিলোঁ হে সিংহ তুমি মোৰ পুত্ৰক এৰি দিয়া আৰু প্ৰয়োজন হ'লে তুমি মোকেই ভক্ষণ কৰা আৰু তেতিয়া সেই নিষ্ঠুৰ সিংহই কৈছিল হে মুনিবৰ তোমাৰ নুশুকোৱা দেহা মই কি ভক্ষণ কৰিম যদি তুমি শান্তিৰে সৌ ময়ূৰধ্বজ ৰজাৰ সু অংশ আনি দিম বুলি কথা দিব পাৰা তেতিয়াহে এৰি দিম পুত্ৰক নিশ্চয় জানিবা
তেতিয়া হেৰি দিম পুত্ৰক নিশ্চয় জানিবা সেই কাৰণে আহিলো মই তোমাৰ পুত্ৰৰ জীৱন ৰক্ষা কৰা ঘৰে শোষণে পুত্ৰৰ জীৱন ৰক্ষা কৰা ঘৰে শোষণে কি কলা মুনিবৰ কি কলা মুনিবৰ তোমাৰ এতিয়াই মাত্ৰ সন্তান তাকো সিংহৰ মুখত মৃত্যুৰ ক্ষণ গণি আছে বিপ্ৰৰ কথা শুনি ৰজাৰ বেয়া লাগি যায় হ'ব হ'ব বুলি ৰজাই কহিলা বৰনাই হ'ব হ'ব বুলি ৰজাই কহিলা বৰনাই বিপ্ৰৰ কথা শুনি ৰজাৰ বেয়া লাগি হ'ব বুলি ৰজাই কহিলা বৰনাই হ'ব বুলি ৰজাই কহিলা বৰনাই কথা শুনি বিপ্ৰহই পুনৰ কহিবে লাগয় আৰু এটা কথা কওঁ শুনা দিয়া মন ৰাণী আৰু পুত্ৰই তোমাক ঘৰতেৰে কাটিব 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 সেই মাংস সিংহ গোটে ভোজন কৰিব তেতিয়াহে পুত্ৰই মোৰ জীৱন দান পাইব তেতিয়াহে পুত্ৰই মোৰ জীৱন দান পাইব বিপ্ৰৰ কথা শুনি ৰজাৰ বেয়া লাগি হ'ব বুলি ৰজাই কহিলা বৰনাই হ'ব বুলি ৰজাই কহিলা বৰনাই এহি বুলি ৰজা পাছে অন্তেশপুৰে ৰাণী আৰু পুত্ৰৰ আগে কহিবে লাগিলা ৰাণী আৰু পুত্ৰৰ আগে কহিবে লাগিলা কথা শুনি ৰাণী পাছে কান্দিবে লাগিল কান্দিবে লাগিলা কান্দি কান্দি ৰাণী পাছে পৰি মূৰ্ছা গলা কান্দি কান্দি ৰাণী পাছে পৰি মূৰ্ছা গলা মহাৰাণী পৰি মূৰ্ছা
त्रिगण मूर्छा যায় হরে হরে বলে ও সৈন্যগণ মূৰ্ছা যায় পরে ধরে ধরে ও ভগবান পরে ধরে ধরে অজ্ঞান পাই রানী পাশেই উঠি যাওয়া স্বামী স্বামী স্বামীর চরণে ধরি কান্দিরা লাগিলা স্বামীর চরণে ধরি কান্দিরা লাগিলা স্বামীর পাৱে পৰি কান্দে মহাৰাণী হা প্ৰাণনাথ বুলি কিবা অপৰাধে এৰি যাব খোজা মোহ বিধবা কৰি স্বামীৰ পাৱে পৰি স্বামী পাৱে পৰে কান্দে মহাৰাণী মহাপ্ৰাণনাথ বোলে ও কিবা অপৰাধে এৰি যাব খোজায় মোহ বিধবা এ হৰিয়ে কি মতেই বঞ্চিবু বিধবা ৰজালা কপালে চন্দনয়াৰে উকা বস্ত্ৰ পিন্ধি হিমতে থাকিব নিয়ামক পাৰ কৰি স্বামীৰ পাৱে পৰি স্বামী পাৱে পৰে কান্দে মহাৰাণী মহাপ্ৰাণনাথ বোলে ও কিবা অপৰাধে এৰি যাব খোজায় মোহ বিধবা ও কান্দি আছে মাতৃ পিতৃৰে চৰণত পৰে তাক দেখিয়া পুত্ৰৰ যায় গলি তাক দেখিয়া পুত্ৰৰ যায় গলি ও পিতা তেনেকুৱা নকৰিবি তই ও পিতা তাক লৈ জীয়াই থাকিম মই কবিতা তেনেকুৱা নকৰিবি কবিতা তাক লৈ জীয়াই থাকিম ও পিতা প্ৰজাগণে
বাছা তাম্ৰধ্বজ তইতো মোৰ জ্ঞানী গুণী পুত্ৰ অথচ আজি তয়ো দুখ কৰিছা নাপাই বাছা নাপাই দুখ নকৰিবি আৰু কি জানা বাছা জন্ম হলে মৃত্যু হবই যে লাগিব বিধাতাই সদায় মাতৃক তই পালিবি প্ৰভুক তই পুজিবি মনত আৰু শুন বাছা মোৰ মৃত্যুৰ সময়ত তোমালোকে মুঠেও দুখ নকৰিবা কিয় জানা বাছা দুখ কৰিলে দানৰ পূৰ্ণতা নাপাবা নিশ্চয় জানিবা দুখ কৰিলে দানৰ পূৰ্ণতা নাপাবা নিশ্চয় জানিবা অসত্য ৰক্ষা হেতু কৰতে হৌলিয়া মাতা পুত্ৰই মিলি ৰজাক কাটিবে এই বিষ্ণু বিষ্ণু বুলি ৰজাই থিয় হৈ থাক বাউ চকুৰ পৰা ৰজাৰ তাক দেখি বিপ্ৰবৰ ক্ৰোধ জ্বলিলা ৰজাক চাহিয়া বাছে শুনা ৰজা তুমি মুহুৰ বচন নালাগে মাংস তোমাৰ আমি যাওঁ অতিক্ষণ কিয় জানা ৰজা বাউ চকুই কান্দি আছে তোমাৰ শুনা দিয়া মন এই মাংস কেতিয়াও সিংহই নকৰেই ভোজন বুজিলো ৰজা তুমি কিমান দানী অভিশাপ দিম তোক মই নিশ্চয় জানিবি অভিশাপ দিম তোক মই নিশ্চয় জানিবি না বিপ্ৰব
শুনা তুমি মোহৰ বাচন বাউ চকুই কান্দে কিয় শুনা দিয়া মন বেপ্রাবা শুনা তুমি মোরা বাসা জন্মৰ পৰা দুই অংশ আছিলে লগে আজি এটা অংশই মোৰ হাহাকাৰ কৰে বেপ্রাবা শুনা তুমি মোরা বাসা শুনক বিপ্ৰবৰ মোৰ বাৱংশই দুখত কন্দা নাই মোৰ বাৱংশই অভিমানত কান্দিছে কিয়নো আগংশ দান হ'ব তাৰ পূৰ্ণতাও পাব কিন্তু এই মোৰ বাৱংশ এনেই ৰৈ যাব আৰু সেইকাৰণে মোৰ বাৱংশই অভিমানত কান্দিছে ৰজাৰ কথাত শ্ৰীকৃষ্ণ সন্তুষ্ট হ'ল নিজ ৰূপ ধৰি ৰজাক আকোৱালি লইলা নিজ ৰূপ ধৰি ৰজাক আকোৱালি লইলা কৃষ্ণই বোলে শুনা অৰ্জুনক শুনা মোৰ বাণী কি কাৰণে যুদ্ধ তুমি হৈলা পৰাজয়ী কৃষ্ণ বলে শুনা অর্জুন শুনা মোরা বানে কি কারণে যুদ্ধ তুমি হলা পরাজয় মহাভক্ত তাম্ৰধ্বজ পিতৃ ময়ূৰ ধ্বজ ভক্তৰ অধীন ভগৱান জানে সৰ্বজন কৃষ্ণ বলে শুনা অর্জুন শুনা মোরা বানে কি কারণে যুদ্ধ তুমি হলা পরাজয় কৃষ্ণক দেখি তাম্ৰধ্বজৰ আনন্দ মিলিলা শ্ৰীকৃষ্ণৰ পাৱে ধৰি স্তুতি আৰম্ভিলা কৃষ্ণ বলে শুনা অর্জুন শুনা মোরা বানে কি কারণে যুদ্ধ তুমি হলা পরাজয় প্ৰভু ফুলেৰে পুজিব অ মোৰ গোসাঁই জলেৰে পুজিব মই জলেৰে পুজিব মই আৰ শত নামে ভকতি কৰিছোঁ শত নামে ভকতি কৰিছোঁ যুগে যুগে দাস
তাম্ৰধ্বজৰ স্তুতিত প্ৰভু সন্তুষ্ট হ'ল নিৰ্ভয় দাণ্ডি অৰ্জুনক নিৰ্ভয় দাণ্ডি অৰ্জুনক এতিয়া কিবা বুজি পালানে পাৰ্থ যে তুমি যুদ্ধত কিয় পৰাজয় হৈছিলা আচলতে শুনা পাৰ্থ তুমি যেতিয়া যুদ্ধ কৰিবলৈ আহিছিলা তুমি অহংকাৰতে মতলীয়া হৈ ভাবিছিলা তাম্ৰধ্বজ এজন সামান্য বীৰ কিন্তু সেই সময়ত তাম্ৰধ্বজৰ পিতৃ ময়ূৰধ্বজে হৰিকে ধ্যান কৰি আছিল আৰু তেওঁ কৈছিল হে প্ৰভু মোৰ পুত্ৰক বচাবা প্ৰয়োজন হ'লে চিলাকে তাকেই লৈ যোৱা প্ৰভু মোৰ পুত্ৰক বচাবা শুনা অৰ্জুন ময়ূৰধ্বজ এনে এজন ৰজা যিয়ে সত্য ৰক্ষা হেতু নিজৰ ৰাজ্য ধন ভাৰ্যা পুত্ৰ সবাকো তেজি অৱশেষত নিজৰ দেহৰো সোঁঅংশ ব্ৰাহ্মণক দান দিছিল আৰু বাও অংশ দান নোহোৱাৰ বাবে মাত্ৰ বাও অংশইহে উচুপি উঠিছিল কিয় অৰ্জুন তোমাৰ দেহত জানো তেনেকুৱা শক্তি আছে নাই নহয় শুনা অৰ্জুন আচলতে হৰিনাম এনে এটা বস্তু যিয়ে মৃত্যুকো জয় কৰিব পাৰে আৰু সেইকাৰণে তোমাৰ জৰিয়তে মই প্ৰত্যেক মানৱকেই ক'ব বিচাৰোঁ হৰিনাম মুখে লোৱা শ্ৰৱণ কীৰ্তন কৰা হৰিনাম মুখে লোৱা শ্ৰৱণ কীৰ্তন কৰা শুদ্ধ চিতে লোৱা হৰিৰ নাম তেহে পাবা বৈকুণ্ঠ ৰাম ৰাম দয়াময় 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 মহাভাৰতৰ পদ হ'ল সমাপনে দয়াময় 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 নাজানে সভা সদয়েৰে আন কাম দয়াময় 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 বিঘে কুশে থাকি কৰা শ্ৰৱণ কীৰ্তন দয়াময় 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 পৰম শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ আমি মাত্ৰ কেইদিনমান পিছতে আন এটি নাগাৰা নাম আপোনালোকলৈ আগবঢ়াব খুজিছোঁ সেইটো হ'ল পক্ষীৰ অভিশাপ সীতাৰ বনবাস বনৰ মাজত মই কাষত কোনো নাই বনৰ মাজতে মই থাকিমে সদায় বনৰ ফল মূল আৰু পানী নিজৰাৰ এই সব খাই মই থাকিম জীয়াই
বোকা ৰাৱণে মোক দিলে মহাশোক ৰাৱণ বধি ৰামে উদ্ধাৰ কৰে মোক নিজৰ ভুলৰ বাবে মোৰ এনুৱা বিলাই পক্ষী দিয়া অভিশাপ খণ্ডন নাযায় খণ্ডন নাযায় খণ্ডন নাযায় খণ্ডন নাযায় বনাৰ মাজত মই আপদ কোনো নাই বনাৰ মাজতে মই থাকিম সদায় অ বনাৰ ফল মূল আৰু পানী নিগৰাল এই খাব খাই মই থাকিম জীয়াই থাকিম জীয়াই থাকিম জীয়াই থাকিম জীয়াই রাম হরে বল বল হরে হরে বল রাম হরে বল বল হরে হরে বল প্রেমা নহন্দে বল হরে হরে বল প্রেমানন্দে বল হরে বল আৰু এবাৰ বল হরে বল ৰঘুপতি বৃন্দাবনে বনে পুরে নারায়ণে মাথা তো ময়ূৰৰ পাখি মকৰ কুণ্ডল হৰে জল মলয়
Digital Dream Presentation.